हेलो फ्रेंड्स आहकसुन আজি মছলা ভেন্দি ভাজি বনাও এই ৰেচিপিটো বনাবৰ কাৰণে আমাক লাগিব ভেন্দি তাৰ পিছত লাগিব বিলাহী কেঁচা জলকীয়া পিয়াজ আদা নহৰু পেষ্ট নেমু টেঙা এতিয়া আমি লৈছো মছলাখিনিত লাগিব 2 চামুচ জিৰা দিছো এয়া জিৰা এয়া সৰিয়হ দিছো এয়া ধনিয়া দিছো 1 চামুচ এয়া কাশ্মীৰী জ্বলাৰ গুড়ি 1 চামুচ এয়া নিমখ দিছো আধা চামুচ মান এতিয়া আমি এই সকলোখিনি খানি নেমু টেঙা অকণমান দিম এই সকলোখিনি এতিয়া খানি লম এনেদৰে আমি চামুচেৰে খানি লৈছো খানি লোৱাৰ পিছত আমি ভেন্দিটো মাজেদি ফালি লৈছো লৈ মছলাখিনি ইয়াতে সোমাই দিছো ভেন্দিটোৰ মাজত এনেকৈ আমি দুটাকেইটা ভেন্দিটা খানি লম খানি লোৱাৰ পিছত ভেন্দিকেইটা এনেকুৱা আহিছে দেখিবলৈ এইফালে আমি তাৱাত মিঠাতেল দিছো আৰু পিয়াজ আৰু কেঁচা আদা নহৰু পেষ্টখিনি দি দিছো ইয়াতে এতিয়া আমি বিলাহীখিনিও দি দিছো এইখিনি এতিয়া আমি ভাজিম এইখিনি ভালদৰে ভাজিব লাগিব আপোনালোক সকলোকে মোৰ ফালৰ পৰা আজি স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো আৰু যদিহে মোৰ ভিডিঅ'বিলাক ভাল পাইছে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব এইখিনি অলপমান টাইম ভাজিব লাগিব লৰাব লাগিব ভালদৰে এইখিনি যেতিয়া আমি ঢাকনি দিম অকণমান টাইম সিজিবৰ কাৰণে মছলাখিনি আৰু বিলাহীখিনি এয়া ঢাকনি দিছো এই ঢাকনি গুচাই আমি ভেন্দিখিনি দি দিছো ভজা হোৱাৰ পিছত আপোনালোকে যদি কেতিয়াও এনেকৈ মছলা ভেন্দি ভাজি খোৱা নাই তেতিয়াহ'লে এনেকৈ বনাই খাই চাবচোন বহুত ধুনীয়া লাগে এয়া হালধি দিছো এতিয়া আমি ভালদৰে লৰাম নিমখো দি দিছো দি ফালে ঢাকন মাৰি দিছো আকৌ ঢাকন গুচিয়াই দিছো আৰু অলপ টাইম এনেকৈ ভাজিব লাগিব ভজা হোৱাৰ পিছত এনেকুৱা হৈছে আমাৰ মছলা ভেন্দি ভাজি ৰেডি থেংক ইউ